হয় হয় হাত আছে ভৰি নাই হাত আছে ভৰি নাই মূৰখন তাৰ কটা মূৰখন তাৰ কটা আধা মানুহ গিলি খায় আধা মানুহ গিলি খায় বুকুখন তাৰ ফটা বুকুখন তাৰ ফটা হয় ये फंस गया सी है। হাই গাইছ পিয়াৰ গুগলিৰ নতুন ধাঁধালৈ আজি আকৌ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ তো চাওঁ আজি আমাৰ বিজয়ী কোন হয় দাদা ভাল 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 এই গৰমৰ কাৰণে বজাৰত আহিলোঁ হয় আপোনালোকৰ ভালেই আমাৰ ভাল হয়, হয়। তো আপোনাৰ বিষয়ে অলপ জানিব পাৰিমনে হয় মই খেতি বাতি কৰোঁ ঘৰত গাঁৱতে থাকোঁ হয় চিমেণ্ট চ' আমি আচলতে হাথৰ চেনেলৰ পৰা হয়, হয়। তো আপোনাক এটা হাথৰ দ্বাৰা হ'ব যদি সঠিক সময়ত উত্তৰ দি পাৰে হয়। আপোনাক আকৰ্ষণীয় প্ৰাইজ দিয়া হ'ব হয় হয় আপোনাক সময় দিব 30 ছেকেণ্ড হয়। হাথৰটো হ'ল হয় হাত আছে ভৰি নাই হাত আছে ভৰি নাই মূৰখন তাৰ কটা মূৰখন তাৰ কটা আধা মানুহ গিলি খায় আধা মানুহ গিলি খায় বুকুখন তাৰ ফটা বুকুখন তাৰ ফটা হয় আধা মানুহ গিলি খায় বুকুখন তাৰ ফটা হাত আছে ভৰি নাই কিন্তু ঐ কওকচোন মমাই টুপি থকা জেকেটটো হোৱা নাই ছাৰ মানে অলপ ভাবি চিন্তি কওক অঁ হাত আছে ভৰি নাই মূৰখন তাৰ কটা আধা মানুহ গিলি খায় গিলি খায় বুকুখন তাৰ ফটা বুকুখন তাৰ ফটা কি হ'ব কি হ'ব লাগে চৰি নোৱাৰিলোঁ নহয় এইটো ক'বলৈ অলপ ভাবি চাওক ভাবি চালোঁ বাৰু ছাৰৰ মতে কওকচোন কওক মোৰ মতে মই গৰমত একদম ততে নোপোৱা হৈ গৈছোঁ অলপ ভাবি চাওক ভাবিব লাগিব অলপ ভাবি চাওক এনি টাইম ইউজ কৰি থাকে আপোনালোকে হয় নেকি এতিয়াও ইউজ কৰি আছে চোলাটো নেকি হাত আছে ভৰি নাই হয় চোলা চোলা হয় চোলা চোলা শুদ্ধ উত্তৰ হয় চোলাটোৱে হয় শুদ্ধ উত্তৰটো ভাল লাগিল আজি বিজয়ী আমি এতিয়াহে পালোঁ বিচাৰি বিজয়ী বিচাৰি হাবা ধৰি খাইছিলোঁ মোৰটো কথা কোৱাৰ কাৰণে মই মোকটো বুলি ভাবি আছোঁ তো চোলাৰে মূৰ কটা থাকে হাত আছে কিন্তু চোলাৰ ভৰি নাই ভৰি নাই হয় তো দাদাক এতিয়া আকৰ্ষণীয় প্ৰাইজ দিয়া হ'ব তো দাদাৰ আকৰ্ষণীয় প্ৰাইজ হয় তো দাদাৰ কাৰণে অলপ হাত চাপৰি দি দিব আৰু দে ধন্যবাদ থাকিল সকলোৰ কাৰণে